কাদবে কাবিলতুম হ্যামসিনা দে ভারত মাতা কি নরেন্দ্র মোদি ডক্টর হিমন্ত বিশ্ব শর্মা আজি হারামাত বিধানসভা সমষ্টিত সেল হেল্প গ্ৰুপ সকলৰ কাৰণে 10,000 প্ৰত্যেকজন সদস্য সকলৰ কাৰণে আজি বিধান লোকসভা নিৰ্বাচনত হাৰৱাদ সমষ্টিত ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন প্ৰচাৰ সময় মহিলাসকলৰ কাৰণে যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে প্ৰদান কৰাৰ কাৰণে আমি সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ হাত চাপৰি মৰা এবাৰ আজি এই সভাত আমাৰ মাজত উপস্থিত থকা ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মঞ্চত উপস্থিত থকা 6 ST পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি সাংসদ অমৰ সিং কৃষ্ণ ডাঙৰীয়া সন্মান্য বিধায়কসকল সন্মান্য কাৰ্যবাহী অটোনমাছ কাউন্সিল স্পিকাৰ ডেপুটি স্পিকাৰ কাৰ্যবাহী অটোনমাছ কাউন্সিল মোৰ কলিগছ অনাৰেবল EMs NEC মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু হাৰৱাদ সমষ্টিৰ পৰা অহা প্ৰত্যেক সেল হেল্প গ্ৰুপ সভানেত্ৰী সম্পাদিকাকে আদি কৰি সদস্যসকল আৰু সন্মান্য ৰাইজসকল পোনপ্ৰথমে মই আপোনালোকক আজি যিমানখিনি ইয়াত অহা সকলো জাতি জনগোষ্ঠীক মহিলাসকলে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত আপোনালোকে সকলো ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক কাৰ্ডম নমস্কাৰ খুলুমবাই জুহাই জুঠাই কিছুমান সন্মান্য আইন মাতৃসকল আজি আপোনালোকে চাওক কাৰ্বি আংলঙত কংগ্ৰেছৰ সহনৰ অনুৰোধকৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত এটা পৰিৱৰ্তন আপোনালোকে দেখা পাইছে সকলো জাতি জনগোষ্ঠীক একেলগে থাকি আমি কাৰ্বি আংলঙত চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকক হৈ আছে আপোনালোকে দেখা পাইছে চৰকাৰৰ বিনামূলীয়া আঁচনিবিলাকে যিটো আপোনালোকে পাইছে আপোনালোকে কোনে দিছে পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক উপহাৰ দিছে সন্মান্য আইন মাতৃসকল কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত প্ৰত্যেক MEC সমষ্টিক যুৱক যুৱতীবিলাকক স্পৰ্টছৰ ক্ষেত্ৰত বাহিনীৰ স্বাৰ্থত 10 কোটি কৰি 260 crore পুঁজি দিয়া হৈছে স্পেচিয়েল পেকেজ জৰিয়তে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ডিফু মিডিকেল কলেজত আধাৰ স্থাপন কৰিছে আৰু ইনগ্ৰেশ্যন হৈছে আৰু প্ৰথমবাৰ এই বছৰ যোৱা বছৰ প্ৰথম বেচ MBBS 94 হৈছে 100% পাছ কৰিছে ডক্টৰ কোনে দিছে কোনে উপহাৰ দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে সকলো ছাত্ৰ-ছাত্ৰী মাৰক আজি আপোনালোকে চাওক এই টকমকা য'ত আমি মিটিং হৈছে ইয়াৰ পৰা কাজিৰঙালৈকে 341 crore টকা দি নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড কাম চলি আছে বেক টপিং কাম কৰি আছে
crore, 22 crore. So, কোনে দিছে ন্যাশনাল হাইওয়ে রাস্তা কত উঠে দিছে পিছনে তো হিমন্ত বিশ্ব শর্মা ধারণা দিছে অপমান ভাই সব আজি কাৰ্বি আংলঙত স্থায়ী শান্তি হৈছে কোনো অগ্ৰপন্থী নাই ইয়াত আপোনালোকে জানে যে ছয়টা অগ্ৰপন্থীসকলৰ লগত মিলিটেণ্ট গ্ৰুপৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে কেন্দ্ৰ চৰকাৰ রাজ্য সরকার আর ছয়টা সংগঠন লগত আলাপ আলোচনা করে মেমোরেন্ডাম অফ সেটেলমেন্ট এর কার্বি আংলঙত স্থায়ী শান্তি আনাৰ স্বাৰ্থত কোনে সহায় কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এত হিচাপে পিছে ধৰ্মামী এত অন্যান্য ৰাইজসকল আজি হামৰাৰ নিচিনা যে চিভিল হস্পিটেল হামৰাৰ এতিয়া 200 ডিস্ট্রিক্ট হসপিটাল কোনে উপহার দিছে ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া ইনগ্রেশন হৈ গল কত এটা হিচাপে পিছনে জানিব অপমান্য ৰাইজসকল আজি কাৰ্বি আংলঙত পৰিৱৰ্তন আপোনালোকে দেখা পাইছে য'ত চেংথম সমষ্টিত ৱেষ্ট কাৰ্বি আংলঙত গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ সম্পূৰ্ণ হৈ গল কোনে উপহাৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিচাপে পিছনে জানিব আজি গভৰ্ণমেণ্ট ল কলেজ গাঁও কামুকামৰ পিএড কলেজ জুৰু পথাৰৰ ইঞ্জিনিয়াৰিং কলেজ গোটেইখিনি কাম সম্পূৰ্ণ হৈছে গতিকে আজি কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীক লৈ আমি শান্তি আছো এনেধৰণৰ কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীক বহবাস কৰা সমান চকুৰে চোৱা কোন ব্যক্তি কোন চিফ মিনিষ্টাৰে সকলোৱে হাত চাপৰি মাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা